মন্দিৰ বুলি ক'লে আকৌ মোৰ এটা দুৰ্বলতা আছে, সেইবাবে লগৰ কেইজনী ক'লে মন্দিৰলৈ যাওঁ, আৰু সেই চেগতে মই ভাবিলোঁ মন্দিৰলৈ যাই আহোঁ এপাক। এই ভাবি মন্দিৰলৈ বুলি ওলালোঁ। মন্দিৰটো আছিলে পাহাৰৰ মাজৰ মন্দিৰ হয়, এইটো অন্তৰগংগা। আমি অন্তৰগংগা মন্দিৰলৈ গ'লোঁ। বা বহুত চিৰি বগাব লাগে, চিৰি বগাই বগাই শেষত আমি মন্দিৰ ভাগ পালোঁগৈ। দুফালে গছ গছনিৰে আৱৰা, আৰু এনেকৈ যে মন্দিৰত আমি পূজা ভাগ কৰিলোঁ। ভিতৰত আকৌ পূজা কৰিব নিদিয়ে এনেকৈ, সেইকাৰণে বাহিৰতে পূজা ভাগ কৰিলোঁ। কৰি লৈ ভয়ো লাগিছে, ফটোশ্বুট কৰি আছে, সেৱাটো ল'ব পাৰিম নে নোৱাৰিম। তাৰপিছত সেৱা ভাগ ল'লোঁ। সেৱা ভাগ লৈ উঠি কিনে আমি আহিলোঁ। আহি দেখা পালোঁ যে ইহঁতক বান্দৰকেইজনে পূৰা ধৰি লৈছে। বান্দৰকেইটাই পূৰা মূৰত ফুল লৈ আছিল, ফুল কামুৰি লৈ আহিলে। ইহঁতক ধৰিছে, ইহঁতক দেখা পাই আনজনীয়ে পাই কান্দি দিলে, সিহঁতক এই তাইকো ধৰিব বুলি। এনেকৈ অহাৰ পিছত আমি এই বান্দৰৰ উৎপাত সহ্য কৰিব নোৱাৰিলোঁ। ভাবিলোঁ আমাৰ নিশ্চয় কিবা হ'ব, এই বুলি ভাবি আমি জল্দি ৰুমলৈ বুলি আহিলোঁ।